কি কৰিছা? কি কৰিবি ঐ বনাই আছো। কি বনাইছা আজি তুমি? আজি কলডিল আলুগুটি। কলডিল আলুগুটি মাছ নেকি? আউ মাছটো নাই। তুমি মাছৰ হেৰি দি দিছা যে? ওই মিছা মাছৰ সেইজন দি দিছিলোঁ ভাজিব। মাছ নাই কিয় কৰিছা? গাইছ এয়া ৰাতিপুৱাই তেওঁ পাকঘৰত সোমাইছে। আমাৰ বৰ ডেকা শুই আছে। বৰ ডেকা দেখিছেনে? ডেকা হৈছেগৈ আৰু। হাই বৰ ডেকা, গুড মৰ্ণিং। মই যাওঁ ইয়াত দেখিছেনে ফোন এটা। অহ' গেগেৰা ফোন দিছে। জোন এই জোন চুপু তোমাৰ ফোনটোত এখন চুপুৱে দিছে চোৱা। ইডাল হোৱন আই জয় কলি জানো মোৰ ভাগৰ কাপোৰখনো লোৱা নাই। বৃন্দাবনে যাওঁ। এক প্লেট ডিম লৈ আহিলা যে এইটো চেলেঞ্জ কৰিবা নেকি? হা কি কাৰণে আনিলা এক প্লেট ডিম? মোক লাগে আকৌ। তোমাক লাগে সেইটো কাৰণে লৈ গুচি আহিলা? য়েছ। অ' দেখিছে এক প্লেট লৈ আহিছে বাপেকে। হেৰি দুখনমান আনিব লাগিছিলে। ফিউজটো সোমাই দিওঁ বুলি আহিছা নেকি? দেখিছেনে এক প্লেট ডিম আনি খাব লৈছে। ল'ৰাটোলৈকে হৈছে যে ল'ৰাটো তেনেকৈ কয় ল'ৰাটোলে হেৰিটো গ'লে ধৰি থাকে। কাপোৰ ধুইছোঁ ৰাইজ কাপোৰ। কালি ল'ৰা স্কুললৈ পিন্ধি গৈছিলা নহয় এয়া দেখিছা না? ল'ৰা স্কুললৈ পিন্ধি গৈছিলা যে কালি এই কাপোৰযোৰ ধুইছোঁ। এইপিনে আমাৰ মহাৰাজৰ এইটো গেঞ্জিটো কালি ৰাতি পিন্ধি থকা মহাৰাজৰ গেঞ্জিটো মোৰ কাম আৰু ৰাতিপুৱা গধূলি মোৰ কাম চাকৰ নিয়ে মই লোকৰ ঘৰতো চাকৰ নিজৰ ঘৰতো চাকৰ। এয়া কালি মই পিন্ধা চোলাটো লোকৰ ঘৰতো চাকৰ নিজৰ ঘৰতো চাকৰ। এয়া মই চাকৰ এয়া ঘৰ মচিছোঁ চাকনি গাইছোঁ মালিকনী এজনী আনিও নহ'লে তই চাকনীয়া হৈ থাক মালিকনী এজনী আনি লওঁ। চব মতা মানুহকে পাৰ্মিশ্যন দিয়ে মাইকী আনিবলৈ। আমাৰে মোক কেলৈ নিদিয়ে জানো? মাৰি মুখখন ভাঙি পেলাম। তোৰ কষ্টবিলাক কমিব অলপ। নেলাগে কেলৈ? নেলাগে মই আজি চাকনি নহয় মই চব কাম কৰিম। অঁ নেলাগে ঘৰৰ চব কাম নহয় নহ'লে আনি দিম লগৰীয়া আনি দিমচোন টেনশ্যন ল'ব নালাগে। কাম কষ্ট কম হ'ব, নালাগে ৰেহাই পাবি অকণমান। নালাগে মই চব কাম কৰিব পাৰিম। তেতিয়াহ'লে বাৰু মোৰ এই ৰুমটো সৰু দুটা মানুহৰ কাপোৰ ধুবহে লাগে তিনিটা মানুহলৈ ভাত বনাবহে লাগে চব পায়। নালাগে অ' বোপা মোক নালাগে মোক সতিনী নালাগে মই এনেকৈ